So hello everyone, welcome back to my channel again. মই হৈছোঁ নয়নজিৎ পাটোৱাৰী, আপোনাৰ ফৰএভাৰ লিভিঙৰ হেল্থ কনচালটেণ্ট। সো আজি মই আপোনালোকক বুজাব খুজিছোঁ বা দেখাব বিচাৰিছোঁ ফেচ ৱাছ লগোৱাৰ একেবাৰে আপুনি বন্ধ কৰি দিব। এইটো দেখাৰ পাছত আপোনাৰ মুখত আজিকালি একো ফেচ ৱাছ লগাব দৰকাৰ নাই। যেতিয়াৰ পৰা আপুনি এই প্ৰডাক্টটো যদি ইউজ কৰে, সেইটো হৈছে আপোনাৰ ফৰএভাৰ এলো লিকুইড সোপ, মইশ্চাৰ ৰিটেইনিং ফৰ্মুলা হয়তো। মই কিয় ফেচ ৱাছ লগোৱা বন্ধ কৰিলোঁ, কাৰণটো হৈছে এইটোৱে যে এলো লিকুইড সোপ এটা আপোনাৰ নেচাৰেল ক্লিনজাৰৰ দৰে কাম কৰে। মই আগতে গাৰ্নিয়াৰ বা ফেয়াৰ এণ্ড লাভলি বা বহুত হিমালয়া বা বিভিন্ন ধৰণৰ বহুত ফেচ ৱাছ মই ইউজ কৰিছিলোঁ, কিন্তু সেইবোৰ লগোৱাৰ পাছত স্কিনৰ একেবাৰে ড্ৰাই, ৰাফ আৰু ডাল হৈ গৈছিল। ঠিক আছে, যেনেকৈ আপোনাৰ স্কিনৰ গোটেই মইশ্চাৰটো উৰি গৈছিল, ড্ৰাই হৈ যায়। কিন্তু যেতিয়াৰ পৰা মই এই ফৰএভাৰ এলো লিকুইড সোপ ইউজ কৰিব ধৰিছোঁ, কি ক'ম আপোনালোকক, একদম মজা ৰিজাল্টছ। মই লাষ্ট 3 বছৰ ধৰি এই বস্তুটো ইউজ কৰি আছোঁ আৰু ৰিজাল্টছ একদমেই মাইণ্ড ব্ল'য়িং হয়। ইয়াত কি ইনগ্ৰেডিয়েণ্টছ আছে? কোম্পানীয়ে ক্লেইম কৰে যে ইয়াত এল'ভেৰা জেল, ঠিক আছে, এল'ভেৰা জেলৰ বাৰ্বাডেনচিছ মিলাৰ যোনটো পাৰ্ট আছে, আৰ্গান অইল আছে, নেচাৰেলি ডিৰাইভ ইনগ্ৰেডিয়েণ্টছ থাকে, ঠিক আছে। এইটো আপোনাৰ স্কিনটো জেণ্টলি ক্লিনছ কৰাৰ লগত মইশ্চাৰ মেইনটেইন কৰি ৰাখে। এই সোপটো আপুনি মূৰৰ পৰা লৈ কিনে তৌৰ লৈ আপুনি ইউজ কৰিব পাৰে, মূৰৰ পৰা ভৰি লৈ কোনো প্ৰব্লেম নাই, য'তেই নহওক আপুনি ইউজ কৰিব পাৰে। বহুত মানুহে কয় যে চাবোন মুখত লগাব নালাগে, মানে এইটো আপোনাৰ লিকুইড সোপ হয়, সেইকাৰণে আপোনাৰ বাচ্চা, বুঢ়া, সৰু বাচ্চা হওক বা বুঢ়া মানুহ হওক, সকলোৱে ইউজ কৰিব পাৰে। ফ্ৰেছনেছ আৰু গ্ল'ৰ যদি কথা কওঁ, ইয়াত থকা কোকোনাট আৰু বি প্ৰপলিছ আৰু এল'ভেৰাৰ কাৰণে ইয়াৰ স্মেল খুবেই ধুনীয়া, কিন্তু আপোনাক এটা ফেয়াৰ লুক আনাত এইটো হেল্প কৰে, ঠিক আছে। চ' মই এইটো ইউজ কৰাৰ মেইন ৰিজনটো হ'ল যে এইটো আপোনাৰ মইশ্চাৰাইজাৰৰ দৰে ফিল হয়। এইটো লগোৱাৰ পাছত ক্ৰীম লগোৱাৰ আপোনাৰ কোনো দৰকাৰেই নহয়, ঠিক আছে। স্কিনত এটা আপোনাৰ চুথিং লেয়াৰ এটা আনি যায়। পিম্পল ফ্ৰী স্কিন বুলি কয় হিমালয় বা আপুনি বাকী ফেচ ৱাছ ইউজ কৰিলে হয়তো আপোনাৰ পিম্পল আহি যাব, কিন্তু যেতিয়াৰ পৰা এইটো যদি আপুনি ইউজ কৰে পিম্পল প্ৰব্লেম একেবাৰে নাহে, ঠিক আছে। মোৰ নিজৰ ৰিজাল্টছ পাইছোঁ এইটো ক্ষেত্ৰত। আপুনি পিম্পল ফ্ৰী স্কিন বিচাৰিলে এইটো আপোনাৰ ঘৰত লৈ আহক, গোটেই পৰিয়ালক ইউজ কৰিব পাৰে। প্ৰডাক্ট চাইজ আৰু ডিউৰেবিলিটি যদি কথা কওঁ, এইটো আপোনাৰ 450 ml বটল হয়। যদি আপুনি কেৱল ফেচ আৰু ফেচৰ বাবে ডেইলি ইউজ কৰে, তেতিয়াহ'লে 2 বছৰ আৰামছে আপোনাৰ চলি যাব। অৰিজিনেল প্ৰডাক্ট কেনেকৈ আপুনি গম পাব? অৰিজিনেল প্ৰডাক্টৰ বাহিৰে আপুনি চাব ইয়াতে এটা বাৰক'ড থাকে, ঠিক আছে। এই বাৰক'ডটো থাকিলে স্কেন কৰিলে চিৰিয়েল নম্বৰ থাকে এটা, তাত আপুনি গম পাব যে এইটো অৰিজিনেল প্ৰডাক্ট হয় বা ফৰএভাৰ বিজনেছ অ'নাৰৰ প্ৰডাক্ট হয়, ৰাইট। ফৰএভাৰ বিজনেছ অ'নাৰে আপুনি দিছে। আৰু এটা কথা কওঁ যে আপুনি সদায় ফৰএভাৰৰ প্ৰডাক্টছ, অৰিজিনেল প্ৰডাক্টছ সদায় আপুনি অৰিজিনেল ডিষ্ট্ৰিবিউটাৰৰ পৰা ল'ব, ঠিক আছে। বা ফৰএভাৰ নিজৰ ৱেবছাইট আছে, যাতে elostore.india.in এটা ৱেবছাইট আছে, আৰু ফৰএভাৰ লিভিঙৰ এপ আছে, তো তাৰ পৰা আপুনি অৰিজিনেল বস্তু পাব, ঠিক আছে। আৰু ফৰএভাৰ লিভিঙৰ অৰিজিনেল ডিষ্ট্ৰিবিউটাৰৰ পৰাই ল'ব, কাৰণ আপুনি যদি অনলাইন কমাৰ্চ চাইটৰ পৰা লয়, এমেজন, ফ্লিপকাৰ্ট, মিন্ত্ৰা, তাত যদি আপুনি কিবা বস্তু বেয়া পায়, তেনে আপুনি ফৰএভাৰ লিভিঙৰ ক্লেইম কৰিব নোৱাৰে। মানি বেক গেৰেণ্টি আছে যে 30 ডেজৰ। যদি আপুনি ফৰএভাৰ প্ৰডাক্টছ যদি ফৰএভাৰ ৱেবছাইটৰ পৰা লয় বা ফৰএভাৰ অৰিজিনেল ডিষ্ট্ৰিবিউটাৰৰ পৰা লয়, তাৰ পাছত আপুনি যদি কিবা বেয়া পায়, তেনেহ'লে আপুনি 1 month 30 days মানি বেক গেৰেণ্টি আছে, আপুনি ফৰএভাৰ ক্লেইম কৰিব পাৰে যদি আপুনি বেয়া পাইছে, ঠিক আছে। কিন্তু আপুনি যদি বেলেগ এমেজন, ফ্লিপকাৰ্ট, মিন্ত্ৰাৰ পৰা লয়, তেনেহ'লে আপুনি ক্লেইম কৰিব নোৱাৰে। আৰু এটা আনটো কথা যে ফৰএভাৰ লিভিঙৰ যিকোনো প্ৰডাক্টছ আৰ নট মেডিচিনছ, দে আৰ ছাপ্লিমেণ্টছ, অ'কে। ছাপ্লিমেণ্টছ হয়, হেল্থ এণ্ড বিউটি প্ৰডাক্টছ হয়, দোজ আৰ কল ছাপ্লিমেণ্টছ। চ' এইবোৰ আপোনাৰ কোনো মেডিচিনছ নহয়, ঠিক আছে। চ' যদি আপুনি এইটো প্ৰডাক্ট আপোনাৰ নিজৰ পাৰ্চনেল কিটত এড কৰিব খোজে, তেতিয়াহ'লে মোক আপুনি কণ্টেক্ট কৰিব পাৰে। স্ক্ৰীণত নাম্বাৰ দিয়া আছে, তাত আপুনি কণ্টেক্ট কৰিব পাৰে সেই নাম্বাৰটোৰ পৰা, নহ'লে আপোনাৰ ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ আছে, তাত আপুনি কণ্টেক্ট কৰিব পাৰে। আৰু মই নিজে ইউজ কৰিছোঁ, সেইকাৰণে মই কনফিডেণ্ট ক'ব পাৰোঁ যে এইটো আপুনি এবাৰ ইউজ কৰিলে আৰু এৰিব নোৱাৰে। আৰু এতিয়ালৈ মই ডেফিনেটলি ইউজ কৰি আছোঁ, আজি 8 বছৰ হৈ গ'ল, ঠিক আছে। আৰু যদি আপুনি এই ভিডিঅ'টো ভাল পাইছে, ডেফিনেটলি এই ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ এইটো এমেজিং ভিডিঅ'ছ আহি থাকিব এই চেনেলটোত। আৰু আমি হৈছোঁ TLF ক্ৰিয়েটাৰ্ছৰ এটা টীমৰ পৰা, যোন TLF মানেই হৈছে আপোনাৰ ট্ৰাষ্ট। আমি অৰিজিনেল প্ৰডাক্টছ উইথ অৰিজিনেল বিল ড'ৰ ষ্টেপত ডেলিভাৰী কৰাওঁ। অল অভাৰ ইণ্ডিয়া ডেলিভাৰী এভেইলেবল আছে, চ' আপুনি আমাৰ তাত আপুনি বিশ্বাস কৰিব পাৰে, ঠিক আছে। যদি আপুনি এই ভিডিঅ'টো আপুনি ভাল পাইছে, লাইক কৰক আৰু আপুনি শ্বেয়াৰ কৰক সেইবোৰ মানুহৰ লগত যোনে এটা ফেয়াৰ আৰু ধুনীয়া এটা ভাল লিকুইড সোপ বিচাৰি আছে, বেষ্ট ইন দ্য ৱৰ্ল্ড বুলি ক'ব পাৰোঁ, তেনেহ'লে আপুনি তেওঁলোকক শ্বেয়াৰ কৰিব পাৰে, ঠিক আছে। তাৰ সৈতে আৰু যদি আপুনি এনেকুৱা ধৰণৰ ভিডিঅ'ছ আৰু ইনফৰ্মেশ্যন, প্ৰডাক্ট ইনফৰ্মেশ্যন বা আপুনি বিজনেছ ইনফৰ্মেশ্যনৰ বিষয়ে আপুনি যদি আৰু চাব খোজে, ডেফিনেটলি আপুনি মোক চাব পাৰে আপকামিং ভিডিঅ'জ লৈ। আনটিল দেন, বাই বাই।